মানেনো কি? ইয়াৰ আগত মই পঢ়িছিলোঁ ইণ্টাৰোগেটিভ সেন্টেন্স মানেনো কি? তাৰ আগতে মই পঢ়িছিলোঁ এছাৰ্টিভ সেন্টেন্স মানেনো কি? এইবোৰ ভিডিঅ' তোমালোকে ইয়াত পাবা। তোমালোকে এইবোৰ কি কৰিবা চাই ল'বা। আজি তোমালোকৰ মাজলৈ মই লৈ আহিছোঁ অপটেটিভ সেন্টেন্স। তেন্তে বলা আমি পলম নকৰাকৈ আজিৰ এই ক্লাছটো আৰম্ভ কৰোঁ। চাই লওঁ। অপটেটিভ সেন্টেন্স অসমীয়াত যাক কোৱা হয় ইচ্ছামূলক বা প্ৰাৰ্থনামূলক বাক্য। মানে কি? মানে অসমীয়াত ক'ব ইচ্ছামূলক বা প্ৰাৰ্থনামূলক বাক্য, আৰু যদি ইংৰাজীত কোৱা হয় তাত কোৱা হ'ব অপটেটিভ সেন্টেন্স। যে নহওক বলা অপটেটিভ সেন্টেন্স যাক অসমীয়াত কোৱা হয় ইচ্ছামূলক বা প্ৰাৰ্থনামূলক বাক্য। ইচ্ছামূলক বা প্ৰাৰ্থনামূলক যি বাক্য, মানে যি বাক্যই বুজাব ইচ্ছা বা প্ৰাৰ্থনামূলক বুজাব, সেইবোৰ সেন্টেন্সেই হৈছে অপটেটিভ সেন্টেন্স। যেই নহওক বলা আমি চাই লওঁ অপটেটিভ সেন্টেন্সৰ বৰ্ণনাখিনি বা অপটেটিভ সেন্টেন্স মানেনো কি। যি সেন্টেন্সৰ দ্বাৰা প্ৰাৰ্থনা, ইচ্ছা, শুভ কামনা, শুভ চিন্তা, আশীৰ্বাদ আদি বুজোৱা হয় তাক অপটেটিভ সেন্টেন্স বোলে। চাই লোৱা কি লিখিছো, যে যি সেন্টেন্সে কি কৰিব প্ৰাৰ্থনা বুজাব, ইচ্ছা বুজাব, শুভ কামনা বুজাব, শুভ চিন্তা বুজাব, আশীৰ্বাদ বুজাব, তেনেবোৰ সেন্টেন্স কি বুলি কোৱা হয় অপটেটিভ সেন্টেন্স। যেই নহওক তোমালোকক মই এতিয়া কি কৰিম অপটেটিভ সেন্টেন্সৰ উদাহৰণ দিম, বুজি পাবা। তেন্তে বলা আমি কেইটামান উদাহৰণ চাই লওঁ। একেবাৰে সহজ হৈ পৰক। মই ভাবো তোমালোকে যদি এই ভিডিঅ'টো চোৱা তাৰপিছত তোমালোকৰ একেবাৰে কনফিউজ নাথাকিব, অপটেটিভ সেন্টেন্স একেবাৰে সহজতে বুজি পাবা। বলা আমি কেইটামান উদাহৰণ চাই লওঁ। ইয়াত মই কেইটামান উদাহৰণ লিখিছো, এইকেইটা তোমালোকক বুজাই দিলে একেবাৰে গম পাই যাবা কি অপটেটিভ সেন্টেন্স মানেনো কি, একেবাৰে সহজতে বুজি পাবা। মই প্ৰথমটো লিখিছো, কি লিখিছো, মে ইউ সাকসিড। তুমি কি হোৱা সফলতা হোৱা, বা তুমি সাকসিড হোৱা, মানে তুমি মানে কৃতকাৰ্য বুলি যাক কোৱা হয়, তুমি কৃতকাৰ্য হোৱা বা তুমি সাকসিড হোৱা। এইটো কি কৰিছে প্ৰাৰ্থনা বুজাইছে কি হয়নে? তাৰপিছত এইটো চোৱাচোন, মে ইউ বি হেপি, তুমি কি হোৱা তুমি সুখী হোৱা। মে ইউ লিভ লং, তুমি কি কৰা তুমি দীৰ্ঘজীৱী হোৱা। মে আই কাম ইন ছাৰ, এইটো কি লিখিছো যে ছাৰ মই ভিতৰত আহিব পাৰোনে? যেতিয়া তোমালোকে ভাবি লোৱা কি কৰা হয় প্ৰশ্ন কৰা হয় নহয়, কাৰণ যেতিয়া তুমি বাহিৰত থাকিবা তেতিয়া পাৰমিশন বুজায় হয়নে? তুমি অনুমতি বিচাৰিবা নে নাই? যেতিয়া তুমি বাহিৰত থাকিবা ছাৰৰ কি কৰিবা অনুমতি বিচাৰিবা। সেইটো হ'ব কি প্ৰাৰ্থনা কৰিবা ন, কাকতি কৰিবা, ছাৰ ঘুমাব পাৰোনে? এইটো প্ৰশ্নবোধক নহয়, এইটো কেতিয়াও তোমালোকে নাভাবিবা যে এইটো প্ৰশ্নবোধক। যে নহওক আৰু এটা চোৱা, মে গড ফুলফিল ইউৰ হপ, আশা কৰো কি কৰে যেন আল্লাহ অর্থাৎ ভগবান বা সৃষ্টিকর্তা কি করে তোমার কি করে আশা দি আছে। হপ মানে কি আশা, মানে কি করে পূর্ণ করে। এইটো কি কৰিছে কাৰোবাক প্ৰাৰ্থনা কৰিছে নাইবা কি কৰিছে শুভকামনা কৰিছে হয়নে? এইবোৰ সেন্টেন্সে হ'ব অপটেটিভ সেন্টেন্স। আৰু এটা তোমালোকৰ একেবাৰে সহজকৈ বুজাই দিছো, অপটেটিভ সেন্টেন্স সদায় কিহেৰে আৰম্ভ হয় মেৰ দ্বাৰা আৰম্ভ হয়। যে নহওক তোমালোকে মই আশা কৰিছো তোমালোকে এই ভিডিঅ'টো চোৱাৰ পিছত কি কৰিবা অপটেটিভ সেন্টেন্সৰ কোনো কনফিউজেই নাথাকিব। যে নহওক অপটেটিভ সেন্টেন্স কেতিয়াবা লেটেৰেও আৰম্ভ হয়, এইটো তোমালোকক মই পৰৱৰ্তী ভিডিঅ'ত কৈ দিম কেনেকৈ লেটেৰে আৰম্ভ হয়। যে নহওক আজিৰ এই ক্লাছটো সামৰণি মাৰিছো। তোমালোকক আকৌ এবাৰ কৈছো
যে অপটেটিভ সেন্টেন্স কি হয় মেৰ দ্বাৰা আৰম্ভ হয় আজিৰ পৰা তুমি যতেই নচোৱা কিয় যদি চোৱা বাক্যটো কি আছে মেৰ দ্বাৰা আৰম্ভ হৈছে বা আৰম্ভণি মেৰ দ্বাৰা আৰম্ভ হৈছে সেই সেন্টেন্সটো ভাবি ল'বা কি অপটেটিভ সেন্টেন্স থ্যাংক ইউ অল অফ ইউ আশা কৰো তোমালোকে এই ভিডিওটো ভালদৰে বুজি পাইছা আৰু তোমালোকৰ মাজলৈ নতুন নতুন ভিডিও আহি আছে আজিলৈ ইমানতে আজিৰ ক্লাছটো মই সামৰণি মাৰিছো